দৰ্জাখন মানে এবাৰতে নুখুলে বাৰু খুলিলে যি হওক তো ৱেলকাম টু মাই চেনেল স্পেক্ট্ৰ লাইফ সকলোকে স্বাগতম জনাইছোঁ মোৰ এই নতুন চেনেলটোলৈ য'ত মই ব্লগিং ভিডিঅ'জ বনাম কেতিয়াবা আৰু এয়া চাওক আজি বতৰ কি ধুনীয়া বৰষুণৰ বতৰ আমাৰ ঘৰৰ লনখনো চাওকচোন বৰষুণত তিতি পূৰা সেউজীয়া হৈ আছে ব'লক এতিয়া নতুন চাইকেলখন দেখুৱাওঁ তো এইখন হ'ল আমাৰ নতুন চাইকেল যিখন কিনিছিলোঁ প্ৰায় দুসপ্তাহ আগতে আমাৰ বুলি এইটো কাৰণেই কৈছোঁ কাৰণ এইখন চাইকেল মোৰ দেউতাইও চলায় ভাইটিয়েও চলায় আৰু কেতিয়াবা ময়ো চলাওঁ এই চাইকেলখনৰ নামটো হ'ল অক্সিজেন এলেক্সা আৰু এখন 26 ইঞ্চেছৰ চাইকেল খুব সম্ভৱ বাৰু যি কি নহওক চাইকেলখন কিনিলোঁ চলালোঁ বহুতখিনি চলাইছোঁ তেজপুৰ ইউনিভাৰ্চিটিলৈকে গৈছোঁ আপ ডাউন 25 কিলোমিটাৰ্ছ কৰিছোঁ কিন্তু তাৰ পিছতে কি হ'ল সেইদিনা ভাইটিয়ে চলাই আহি থাকোঁতে এই হেণ্ডেলডাল ঢিলা হৈ পেলাই থৰক বৰক কৰিবলৈ ধৰিলে গতিকে এইটোতো এটা গণ্ডগোল হ'ল চ' এইটোকে এতিয়া ঠিক কৰাব যাব লাগে আৰু এতিয়া বৰ্তমান 10টা বাজিলে আৰু 11টা বজাত যিহেতু গোটেই দোকান চোকান বন্ধ হৈ যাব গতিকে যাওঁ এতিয়া এইটো দেখিছে এই দাগকেইটা দেখিছে ভিডিঅ'টোত গম নাপাব কিমান লৰিছে কিন্তু এই দাগকেইটা চালে গম পাব যে লৰি পেলাই মানে দাগ বহিলে মানে হেণ্ডেলডালত গতিকে ব'লক এতিয়া চাইকেলখন ঠিক কৰাবলৈ যাওঁ দোকানলৈ নহ'লে দোকানো বন্ধ কৰি দিব সোনকালে এয়া আহিলোঁ ওলাই কিন্তু অলপ ভয়ে ওলাই আহিছোঁ কাৰণ হেণ্ডেলডাল যদি ৰাস্তাতে আকৌ খুলি পৰে তেতিয়াতো মোৰো এক্সিডেণ্ট হৈ যাব গতিকে অলপ ৰিস্ক লৈ পেলাই আহি আছোঁ আৰু ইমান দিন গৰম দিয়াৰ পিছত এনেকৈ এদিন এনেকুৱা বতৰ কৰিলে মনটো ক্লান্ত পৰি যায় কাৰণ গৰম ন বহুত গৰম আৰু ইমান ঠাণ্ডা বতাহ বুলি আছে গতিকে মজা এতিয়া আহি পালোঁ তেজপুৰৰ মেইন টাউনত আৰু এতিয়া বৰ্তমান 10:35 হৈছে এতিয়া মানুহবোৰৰ খুব ভিৰ লাগিছে খুব লৰালৰিও লাগিছে কাৰণ 11টা বজাৰ পৰা গোটেই দোকান পোহাৰ বন্ধ কৰি দিব আৰু তাৰ আগতেই চবেই নিজৰ কামবোৰ আৰু নিজৰ বস্তু বাহিনী কি কিনিব আছে কিবা দৰকাৰ আছে এইবোৰ চব শেষ কৰি যাবও লাগিব ঘৰ এয়া আহি পালোঁ চাইকেল দোকান এতিয়া চাইকেলখন ঠিক কৰাওঁগৈ তো ৰখাই লওঁ চাইকেলখন ইয়াতে টাইট কৰি দিব অলপ ভাল এইটো অকণমান 1.5 ইঞ্চিমান উঠাই দিব লাগিছিলে অঁ নুঠাই নেকি অকণমান আধা ইঞ্চিমান উঠাব পাৰে যদি দেউতাই উঠাই দিব গৈছোঁ ইমান দিগদাৰ হৈছে চলাবলৈ এনেকৈ অকল 11টা বজালৈকে খোলা দিলে মানুহৰ ভিৰ আৰু বেছিহে বাঢ়ে আৰু এয়া চাইকেল মিস্ত্ৰীয়ে হেণ্ডেলডাল ঠিক কৰিলে আৰু হেণ্ডেলডাল অলপমান ওখও কৰি দিলে
আৰু অলপ ঘৰলৈ ভাল হয় চলাবলৈ। আৰু এতিয়া ব্ৰেক টাইট কৰি আছে, ব্ৰেককেইডালো ঢিলা হৈ গ'ল, গতিকে এতিয়া হৈ গৈছে কাম। এতিয়া ঘৰ যাব লাগিব কাৰণ 11টা বাজি গ'ল অলৰেডি। আৰু কিন্তু ওলাই আহিলে ঘৰলৈ যাবই মন নাযায়, সেইবাবে টাউনখনত এপাক আৰু মাৰি যাওঁ, কাৰণ আকৌ কেতিয়া ওলাই আহিব পাৰোঁ ঠিক নাই। কাৰণ গোটেই সপ্তাহটোতো আগবেলা অনলাইন ক্লাছ কৰোঁতেই যায়, আৰু পিছবেলা ওলাই আহিম বুলি ভাবিলেও লকডাউন থাকে, গতিকে ঘৰতে সোমাই থাকিব লগা হয়। আৰু ওলাই আহিলে অলপ মনটো ভাল লাগে, আৰু অলপ ফুৰোঁ নিচিনা লাগি থাকে। আৰু এই চাইকেলখন চলাবলৈ বহুতেই আৰাম, আৰু ইয়াত গিয়াৰো লগাব পাৰি, গিয়াৰ লগাই ল'লেতো আৰু কমফৰ্টেবল হ'ব চলাবলৈ, আৰু চলাই ভাল লাগে, ইফালে সিফালে গৈ ভাল লাগে এইখন চাইকেলত। এতিয়া ঘৰলৈ গৈ আছোঁ, ঘৰ গৈ পাই আকৌ ডেইলি ৰুটিন, এছাইনমেণ্ট কৰিবলৈ আছে, এসোপা পঢ়িবলৈ আছে কাৰণ ছেমিষ্টাৰ এণ্ড এক্সাম আহিছে। ত'